বন্ধুসকল আমাৰ চেনেলৰ অন্যটা ভিডিঅ' খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ কেকে ছাৰ মোহন বিউটি বাইলুঙৰ লগতে অসমৰ আন কেইবাজনো অভিনেতা অভিনেত্ৰীৰ কণ্ঠশিল্পীৰ ওপৰত এটা সৰু আপডেট আছে। আপডেটটো জনাবলৈকে এইটো ভিডিঅ' আপোনালোকলৈ বনাইছোঁ। বন্ধুসকল ৰিচেণ্টলি বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুঙে তেওঁ ছ'চিয়েল মিডিয়াৰ যোগে এটা নতুন ৰূপত এখন নতুন ফটো শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। ফটোখন হৈছে এইখন। ফটোখনত আমি কেকে ছাৰ মোহন বিউটি বাইলুং আৰু অৰুণ হাজৰিকাক দেখিবলৈ পাইছোঁ। পিছে কেকে ছাৰ মোহন বিউটি বাইলুং এইটোৰ ওপৰত ক'ত কেনেকৈ ব্যস্ত ফটোখনৰ আৰু সকলোখিনি কথা এইটো ভিডিঅ'ত ক'বলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল কণ্ঠশিল্পী আকাশ নিবিৰৰ যোৱা বছৰৰ এটি খুবেই জনপ্ৰিয় গীত উহু উহু আপোনালোকে চাগে নিশ্চয় শুনিছে। তো এই বছৰো কণ্ঠশিল্পী আকাশ নিবিৰে উহু উহু ৰিটাৰ্ণ কৰি আছে আৰু মূল গীতটো হৈছে ইটো সিটো। বন্ধুসকল এইবাৰ উহু উহু ৰিটাৰ্ণৰ ইটো সিটো গীতত অভিনয় কৰিছে কেকে ছাৰ মোহন বিউটি বাইলুং অৰুণ হাজৰিকাৰ লগতে অসমৰ বহুকেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। আৰু এই গীতটি তেওঁলোকে এই বছৰৰ ডিচেম্বৰৰ শেষৰ ফালে মুক্তি দিয়াৰ কথা উল্লেখ কৰিছে। আৰু বিউটি বাইলুঙে ইটো সিটো গীতটোৰ দৃশ্য গ্ৰহণ কৰাৰ সময়ত তোলা এইখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। বাৰু বন্ধুসকল আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।